বন বিভাগৰ জৰিয়তে ৰাজহ বৃদ্ধি আৰু পাৰিপাৰ্শ্বিকৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ প্ৰয়াস কাৰ্বি পৰিষদৰ CMৰ অধ্যক্ষতাত পৰিষদৰ পুৰণি সচিবালয়ৰ কক্ষত বিশেষ পৰ্যালোচনা। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ স্থিতি প্ৰদৰ্শন। হাৱাঘাট বিধানসভাৰ সমষ্টি এলেকাৰ পাকলংকাম ৰূপজিলি আক্ৰমত যুৱ কংগ্ৰেছৰ বিশাল জনসমাৱেশ। বিধায়ক ডক্টৰ মানসিং ৰংপিৰ নেতৃত্বত এক যুটীয়া প্ৰতিনিধি অসম মেঘালয় সীমান্ত উমৰুক নিমৈমান আৰক্ষী চকী পৰিদৰ্শনৰ কালত সীমান্তবাসীক সুৰক্ষা আশ্বাস প্ৰদান প্ৰতিনিধি দলটোৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বন বিভাগৰ জৰিয়তে ৰাজহ বৃদ্ধি আৰু পাৰিপাৰ্শ্বিক সমতা স্থাপনৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ প্ৰয়াস কাৰ্বি পৰিষদৰ। এই লৈ বিভাগীয় বিষয়া আমোলাৰ সৈতে পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত পুৰণা সচিবালয় অধিৱেশন কক্ষত অনুষ্ঠিত হয় এক পৰ্যালোচনা সভা। নিশ্চয় ক'ব লাগিব, জিলা বন বিভাগৰ জৰিয়তে এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ প্ৰয়াসত মনোনিৱেশ কৰিবলৈ ওলাইছে কাৰ্বি পৰিষদে। বনাঞ্চলৰ যোগে ৰাজহ বৃদ্ধি আৰু বিশ্ব পাৰিপাৰ্শ্বিকতাৰ সমতা স্থাপনৰ বাবে ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ডিভাইচ স্থাপনৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰে পৰ্যালোচনা সভাত। সভাত উপাধ্যক্ষ ৰিতেশ সিংহী প্ৰমুখ কাৰ্যবাহী সদস্য MAC আৰু বিভাগীয় বিষয়া তথা আমোলাসকলেও অংশ লয়। মংগল ইংহি ৰিপৰ্ট, কাট নিউজ। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাও একমাত্ৰ লোকসভা আসনৰ পৰা পুনৰবাৰ কংগ্ৰেছ প্ৰাৰ্থীক জয়ী কৰোৱাৰ লক্ষ্যৰে জিলা কংগ্ৰেছে ইতিমধ্যে কঁকালত বান্ধিছে টঙালি। জিলা যুৱ কংগ্ৰেছক সেনাপতি পাতি আৰম্ভ কৰিছে নিৰ্বাচনী কোচ। জিলা কংগ্ৰেছৰ উদ্যোগত হাৱাঘাট বিধানসভাৰ সমষ্টি পাকলংকামত আজি অনুষ্ঠিত হয় যুৱ কংগ্ৰেছৰ বিশাল জনসমাৱেশ। ৰাজ্যৰ শাসকীয় বিজেপি দলৰ প্ৰধান বিৰোধী ৰাষ্ট্ৰীয় দল কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে এতিয়াৰ পৰা আৰম্ভ কৰিছে ৰণকৌশল। সেয়েহে আগন্তুক দিনত লোকসভা নিৰ্বাচনৰ ৰণত নমাৰ আগতে দলীয় স্থিতি মজবুত কৰাৰ বাবে যুৱ কংগ্ৰেছক সেনাপতি পাতি নিৰ্বাচনৰ পাকলংকাম ৰূপজিলি আক্ৰমত আজি বিশাল জনসমাৱেশ অনুষ্ঠিত কৰে। হাৱাঘাট বিধানসভাৰ যুৱ কংগ্ৰেছৰ সভাপতি জিৰোহন হানছে পৌৰোহিত্যত অনুষ্ঠিত এই জনসভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি খৰচিং ইংতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মংগত চেত্ৰী প্ৰমুখ কংগ্ৰেছৰ শীৰ্ষ নেতাদ্বয়, উপৰিও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি শুকুৰ সিং ক্ৰ, সম্পাদক হাৰমন সিং ইংতি আৰু পশ্চিম কাৰ্বি আংলঙৰ সভাপতি আগষ্টিন ইংহি প্ৰমুখ বহু দলীয় সমৰ্থকসকলে যোগদান কৰে। সভাত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী খৰচিং ইংতিয়ে ভাষণ প্ৰসংগত শাসকীয় দল বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে পৰিৱৰ্তন তথা উন্নয়নৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাঁতি দখল কৰা বিজেপি দলে সহজ সৰল ৰাইজক মাথোন প্ৰতাৰণাহে কৰি আছে। আগন্তুক 2019ত অনুষ্ঠিতব্য লোকসভা নিৰ্বাচনত পাহাৰীয়া জিলা একমাত্ৰ লোকসভা আসনত পুনৰ কংগ্ৰেছৰ প্ৰাৰ্থীক জয় কৰাব লাগিব আৰু ইয়াৰ বাবে দলীয় স্থিতি মজবুত কৰাৰ প্ৰয়োজন বুলি মতামত ব্যক্ত কৰে ভাষণত। এইদৰে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে নিজৰ স্থিতি মজবুত কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবে কোচ আৰম্ভ কৰিছে। অৰুণ লেখথে ৰিপৰ্ট, কাট নিউজ। অসম মেঘালয় সীমান্তৱৰ্তী এলেকাত সুদীৰ্ঘ দিন ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত সীমান্ত অঞ্চলবাসীক সুৰক্ষা প্ৰদানৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ সীমান্ত উন্নয়ন পুঁজিৰে উমৰু 2ত নিমৈমান সীমান্ত আৰক্ষী চকী পৰিদৰ্শন কৰিলে জিলা আৰক্ষী প্ৰশাসন আৰু চৰকাৰৰ এক যুটীয়া প্ৰতিনিধি দলে। বিধায়ক ডক্টৰ মানসিং ৰংপিৰ নেতৃত্বত যোৱা এই যুটীয়া দলটোত চৰকাৰী প্ৰতিনিধি হিচাপে ডক্টৰ ৰংপিৰ সৈতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে প্ৰদীপ ৰংপি, ৰূপসিং তেৰণ, পশ্চিম কাৰ্বি আংলং বিজেপিৰ সভাপতি অৰুণ তেৰাং, জিলা উপায়ুক্ত দিব্যজ্যোতি হাজৰিকা আৰু আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰ আছিল।
উল্লেখ্য যে উমৰু 2ত স্থিত ফংলাংছু গাঁওখন অসমৰ এলেকাধীন অঞ্চল যদিও মেঘালয় ৰিভয় জিলাৰ গাতে লগা সীমান্ত অঞ্চল আৰু দীৰ্ঘদিন মেঘালয় আগ্ৰাসনৰ কবলত পৰা উক্ত অঞ্চলবাসী ৰাইজ সম্পত্তি অতিশয় ভীতিগ্ৰস্ত অৱস্থাত আছে। সীমান্তবাসীৰ এই অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিনিধি দলটোৰ নেতৃত্ব ডক্টৰ ৰংপিয়ে গাঁৱৰ ৰাইজক সুৰক্ষাৰ আশ্বাস প্ৰদান কৰাৰ লগতে কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে খোৱাপানীৰ সুবিধা কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে পৰিষদৰ ৰাজহ বিভাগৰ পৰা পট্টা প্ৰদানৰ আশ্বাস প্ৰদান কৰি আহে পৰিদৰ্শন কালত। ইয়াত মানে আমাৰ এই ৰাজ্যিক চৰকাৰৰ পৰা প্ৰশাসনৰ পৰা ইমান দিনটো ইয়াত নাছিল বুলি ইয়াত মানে মানুহে মানে সুৰক্ষা নথকা নিচিনা বুলি সেইটো অনুভৱ কৰি আছে। এতিয়া এই বৰ্ডাৰ আউটপোষ্ট হোৱাৰ পিছত ইয়াৰ মানুহকেইটা উৎসাহ বাঢ়িব, সাহস বাঢ়িব যেন মানে এই সীমা মূৰীয়া অঞ্চলত আমাৰ মানুহবিলাকে সুৰক্ষিত হিচাপে ইয়াতে বসবাস কৰিব পাৰিব। BOP উমৰু এইটো বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছামে চেংচন কৰিছিল। ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ মেইন বেৰেকটো অলৰেডি কমপ্লিট হৈ গৈছে আৰু তাত আমাৰ বেটেলিয়ানৰ এক প্লেটন তাৰমানে 24জনে অলৰেডি ইয়াত ফাংচনেল কৰি আছে। ইয়াৰ উপৰিও আপোনালোকে দেখিছে কিটচেনটো হৈ গৈছে, তাৰপিছত আপোনাৰ ডাইনিং হলটো হৈ গৈছে, ৰিক্ৰিয়েশ্যন হলটো হৈ গৈছে আৰু ৰঙৰ কামো হৈ গৈছে, চলি আছে। গতিকে গোটেইখিনি কাম হৈ গৈছে, খালি ইয়াত বাৰ্বডৱাৰ ফেন্সিং লগাবলৈ আছে আৰু ৱাটছ টাৱাৰ এটা আছে আৰু বাংকাৰ এটা আছে। গতিকে আমি আলোচনা কৰিছোঁ আৰু 15 দিনৰ ভিতৰত গোটেইখিনি কাম শেষ হৈ যাব। জাছন ইংঘি আৰু সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। নিহাং দনচুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ আছে প্ৰথম সৰুপথাৰ MEC ফুটবল কাপ টুৰ্ণামেণ্ট। আজিৰ খেলত বালিপথাৰ পলিং ষ্টেচন বনাম থংনকবে ইংলিছ স্কুল পলিং ষ্টেচন। খেলত 5-0 গ'লৰ ব্যৱধানত বালিপথাৰ পলিং ষ্টেচনক হৰুৱাই থংনকবে পলিং ষ্টেচনে পৰিধান কৰে বিজয় মুকুট। আজি বিয়লি 2:30 বজাৰ পৰা বালিপথাৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হৈ থকা সৰুপথাৰ MEC কাপ ফুটবল টুৰ্ণামেণ্ট বালিপথাৰ বজাৰ পলিং ষ্টেচন আৰু থংনকবে ইংলিছ স্কুল পলিং ষ্টেচনৰ মাজত দুৰ্বাদল প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। খেলত থংনকবে ইংলিছ স্কুল পলিং ষ্টেচনে 5-0 গ'লৰ ব্যৱধানত বালিপথাৰ বজাৰ পলিং ষ্টেচনক হৰুৱায়। খেলখনত উন্নত তথা উত্তম প্ৰদৰ্শনৰ বাবে থংনকবে ইংলিছ স্কুল পলিং ষ্টেচনৰ দলটো 10 নম্বৰ জাৰ্চি বাবুল ৰংপিক পুৰস্কাৰ প্ৰদান কৰে বালিপথাৰ লেমছৰ অধ্যক্ষ কিষণ বেয়ে। উল্লেখ্য আজি অনুষ্ঠিত খেলখনত কাৰ্বি ৰং আচাৰ আমিৰ সভাপতি ধৰ্ম তেৰণ, বালিপথাৰ লেমছৰ অধ্যক্ষ কিষণ বে আৰু VDC অধ্যক্ষ ৰিচ সিংনাৰ প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি স্থানীয় সহস্ৰাধিক দৰ্শকৰ সৈতে ফুটবল খেল উপভোগ কৰে। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। That time of the month. Yes, women experience discomfort and irritation and stops them to grab the opportunities in their life. But from now, say bye to discomfort and irritation with Wings Sanitary Pads, a product of Karbi Anglong. It's safe and comfortable, 100% natural product, ultra thin, eco-friendly, biodegradable and affordable price. And leak lock based technology used. Wings Sanitary Pads, best fits to women needs so that nothing stops you. For further queries, please contact at the number given on screen. Kopili Family Restaurant, a fine dining restaurant, the most flavorable and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served.
pork special like barbecue pork spare ribs and Northeast style pork curry. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Gopili Family Restaurant, 4th floor, HRSA Complex, Dharamnala Road, Difu, near Bazar, India. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত এখন আবতৰীয়া দুৰ্গা পূজা কিন্তু ক'ত আৰু কিয় অনুষ্ঠিত হৈছে এই আবতৰীয়া দুৰ্গা পূজা জানিবলৈ চাহক পথাতলাংছৰ পৰা আমাৰ সাংবাদিক যাচনিহি এই প্ৰতিবেদন দুৰ্গা পূজা পাৰ হৈ যোৱা এমাহ সম্পূৰ্ণ হ'ল কাতি মাহত অনুষ্ঠিত হৈছে এই আবতৰীয়া দুৰ্গা পূজা লক্ষী পূজা কালী পূজা আদি সকলো পাৰ হ'ল ইয়াৰ পিছতো পশ্চিম কাৰ্বি আংলং জিলাৰ সাৰ্বজনীন পূজা সমিতিৰ উদ্যোগত যোৱা 13 নৱেম্বৰৰ পৰা আৰম্ভ হয় এই আবতৰীয়া দুৰ্গা পূজা কিন্তু কি কাৰণত দুৰ্গা পূজা এনেদৰে কাতি মাহত অনুষ্ঠিত কৰিব লগা হ'ল শুনকচোন উদ্যোক্তাৰ মুখেৰে হয় এই লোকসকলে সময়মতে দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল কিন্তু পূজাৰীয়ে হেনো বিগত বৰ্ষত কিবা পূজা দি কাৰ্য সমাপনত কিছু ভুল কৰি পেলাইছিল যিটো কাৰণত বিগত বৰ্ষত পূজাৰ মাজতে নানান ধৰণৰ অশুভনীয় শক্তিয়ে সমগ্ৰ অঞ্চল দেখা দিয়াৰ লগতে বহুজনৰ মাজত আই গোসানি লম্ভিছিল আৰু কোনো লোকক হেনো পূজা পুনৰবাৰ আৰু শুদ্ধকৈ কৰিবলৈ সেয়েহে সমিতিয়ে বিগত বৰ্ষটোতেই এতিয়াৰ দৰে পূজা অনুষ্ঠিত কৰিবলৈ বাধ্য হয় এই পূজা ধাৰাবাহিকভাৱে 3 বছৰ কৰিব আৰু এয়া দ্বিতীয় বছৰ পূজাত সকলোৰে সহায় সহযোগিতা উদযাপন সমিতিয়ে শান্তিপূৰ্ণভাৱে এই অবতৰীয়া দুৰ্গা পূজা আজি বিসৰ্জন দিয়ে পথাৰৰ খেতি কাৰ্যৰ প্ৰতি সম্পত্তি অনিহা নতুন প্ৰজন্মৰ খেতি কৰিলেও পথাৰত পকি সোণা মোৱা হোৱা ধাননি পথাৰত নামি ধান দাবলৈ নাই দাৱনি এনে সময়তে ৱৰলংকৰ আজিৰ কংযুগ আঠৈৰ মনসিং লেকথে গাঁৱৰ ৰাইজে মাৰ বান্ধি থিয় হৈছে এনে সমস্যাৰ পৰা নিজকে মুক্তি দিয়াৰ লগতে পুৰণি যি কেদাম পথাৰে পালপাতি কৰিছে পথাৰত ধান কটাৰ কাৰ্য হয় আজিকালি সকলো সামগ্ৰী চৰা দাম ঘৰুৱা কাৰ্য সমাপনৰ বাবেও নিৰ্ভৰ কৰিবলৈ অনিহা আনহাতে হাজিৰা পাবলৈ মহঙা লগতে দৈনিক হাজিৰা মূল্য বহুত গাঁৱৰ দুখীয়া খেতিয়কসকলে হাজিৰা দি মানুহক নিজৰ পথাৰ দ্বাৰা ধান কটাবলৈ অপৰা
এনে সময়তে ৱলং কম আজিৰ কাংজুক আঠৈ গাঁওবুঢ়া ধনীচৰণ লেকথেৰ নেতৃত্বত এসময়ত কাৰ্বি সমাজত জিৰকেদান পথাৰে ধান কটোৱা কাম আৰম্ভ কৰিছে। এখন ঘৰত দুদিনকৈ ধান কাটিব দলটোৱে, তাৰ পিছত পৰ্যায়ক্ৰমে অন্য এখন ঘৰত। এই কাৰ্যত গাঁওখনৰ ডেকা গাভৰুৰ পৰা বয়স্ক পুৰুষ মহিলাই আত্মনিয়োগ কৰি একেলগে এইদৰে ধান কটা কাৰ্য আৰম্ভ কৰিছে। এইদৰে গাঁওবুঢ়াগৰাকীৰ নেতৃত্বত ইফালৰ বাহিৰগত হাজিৰা লোকক নিয়োগ কৰাৰ পৰা ৰেহাই পোৱাৰ লগতে সঁচা পৰিশ্ৰমৰ মৰ্যাদা আৰু এক প্ৰকাৰৰ ক্ৰমে আলস্য স্বভাৱত পৰিণত হোৱা লোকসকলৰ মাজত কৃষি বিপ্লৱৰ সোৱাদ ল'বলৈ আৰম্ভ কৰিছে গাঁৱৰ ৰাইজে। লগতে সোৱাদ লৈছে পথাৰৰ মাজত ধান দোৱাৰ ভাগৰ আৰু ভোকৰ পিছত একেলগে মিলিজুলি এসাঁজ আহাৰ খোৱাৰ জুতি। অৰুণ লেকথেৰ ৰিপৰ্ট কাট নিউজ। KSA হিটিপি শাখাৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হয় দ্বিতীয় সংখ্যক হিটিপি আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা। ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৈক্ষিক দিশখন উন্নত কৰি তোলাৰ বাবে আয়োজন কৰা অনুপ্ৰেৰণামূলক কুইজ প্ৰতিযোগিতাখনত 5খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আনন্দ মনেৰে আহি প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। হিডিপি বিশিষ্ট সমাজসেৱী জনা সিং ৰংফাৰ তেওঁৰ স্বৰ্গগত পিতৃৰ স্মৃতিত অনুষ্ঠিত কৰা দ্বিতীয় সংখ্যক হিডিপি আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতাখন হিডিপি হাইস্কুলত অনুষ্ঠিত হয় আৰু এই প্ৰতিযোগিতামূলক অনুষ্ঠানত ক্ৰমে ষ্টুৱাৰ্ট থমাছ ইংলিছ হাইস্কুল, হিডিপি হাইস্কুল, ৰাংচিনা SSN স্কুল, চেৰডিহুন ইংলিছ স্কুল আৰু মিৰ্জেং হাইস্কুল ছাত্ৰ ছাত্ৰীসকলে অংশ লয়। ভাৰত, অসম তথা কাৰ্বি আংলং জিলাৰ পৰ্যায়ৰ বিভিন্ন প্ৰশ্ন সোধা হয় কুইজত। প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ষ্টুৱাৰ্ট থমাছ ইংলিছ স্কুল, দ্বিতীয় স্থান পায় হিডিপি হাইস্কুল আৰু তৃতীয় স্থান পাবলৈ সক্ষম হয় ৰাংচিনা SSN স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে। বিজয়ী দলকেইটিক একোটাকৈ প্ৰশস্তি পত্ৰ আৰু নগদ ধন পুৰস্কাৰ হিচাপে আগবঢ়ায়। ইয়াৰ পিছতে ছাত্ৰ সন্থাৰ সভাপতি চিন্থন সিনহাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত KSA কেন্দ্ৰীয় কমিটিৰ সহযোগত সম্পাদক থান সিং টিমুক, বম্বা স্কিলিং, সমাজকৰ্মী চন্দ্ৰ সিং তেৰণ, জনচন ৰংফাৰ আৰু সিং টিমুং প্ৰমুখ বিশিষ্ট ছাত্ৰ নেতাসকলে অংশ লৈ ছাত্ৰ ছাত্ৰীসকলৰ আগত অনুপ্ৰেৰণামূলক ভাষণ আগবঢ়ায়। মংগল এংহি ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।